জয় শ্ৰীৰাম। এয়া ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনা নগাঁৱৰ দৃশ্য সকলোৰে মনত এটাই আনন্দ, কাৰণ বহুদিনীয়া এটা আশা পূৰণ হৈছে আমাৰ সকলোৰে। জয় শ্ৰীৰাম, সকলোৰে মংগল হওক। আৰু পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু কুশলে থকাটোৱে মই বিচাৰোঁ, আৰু মোৰো ভালেই। আজি মই গৈছিলোঁ হেয়াৰ স্মুথিং কৰিব। হেয়াৰ স্মুথিঙৰ ওপৰত মোৰ বিশেষ নলেজ নাই যদিও মোৰ ফালৰ পৰা, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই আপোনালোকক ক'ব বিচাৰোঁ যে হেয়াৰ স্মুথিং সকলোৰে যি টি মানুহৰ হাতত নকৰাব। কাৰণ কিয়, হেয়াৰখিনিৰ বহুত কথা আছে। যদি অকণমান বেয়া হৈ যায়, গোটেই হেয়াৰখিনি বেয়া হৈ যায়। আৰু যিসকলে হেয়াৰ স্মুথিং কৰিছে বা হেয়াৰ ষ্ট্ৰেইটনিং কৰিছে, তেওঁলোকে হেয়াৰৰ ওপৰত যিখিনিয়ে কৰিছে তেওঁলোকে চাগে গম পায়েই। এজন যদি অভিজ্ঞ মানুহ হয় তেতিয়াহ'লে হেয়াৰখিনি ভালে থাকে আৰু ধুনীয়া হৈ যায়, নহয় জানো? আৰু হেয়াৰখিনি ভালে থাকিলে বহুত বেছি ভাল লাগে মনটো। আৰু মই গৈছিলোঁ এবাৰ তাৰা বিউটি পাৰ্লাৰত। তেওঁলোক হয় বহুত পুৰণা, বহুত বছৰৰ পৰা তেহেঁতৰ এক্সপিৰিয়েঞ্চ আছে এইটোৰ ওপৰত, গতিকে অভিয়াছলি তেহেঁত ভাল বুলিয়ে মই ভাবোঁ। আৰু মই কি, যেতিয়া মই কৰি আছে ষ্টেপ বাই ষ্টেপ কৰি আছে, তেওঁলোকে কৈ আছে যে আপোনাৰ হেয়াৰটো বহুত ড্ৰাই হৈ গৈছে। সঁচাই মই অনুভৱ কৰোঁ মোৰ হেয়াৰখিনি বহুত বেছি ড্ৰাই হৈ গৈছে। আগতে মই কৰিছিলোঁ য'ত, তাত কি হৈছে, তাতেই ভুল কৰিছে নে কি কৰিছে মই গম নাপাওঁ, কিন্তু মোৰ হেয়াৰখিনি বহুত বেছি বেয়া হৈ গৈছে, বহুত বেছি ড্ৰাই হৈ গৈছে। সেইকাৰণে তাৰা বিউটি পাৰ্লাৰত যাওঁতে তেওঁলোকে ক'লে যে আপোনাৰ চুলিখিনি যিহেতু ড্ৰাই, আপোনাক তাৰ ওপৰত এটা ট্ৰিটমেণ্ট দিব লাগিব। ষ্টেপ বাই ষ্টেপ কৰি তাৰ মাজতে হেয়াৰখিনি শুকুৱাই লৈছে। আৰু ৰীণাই কৰিছিলে মোক। ৰীণাৰ লগত কাম কৰি বহুত বেছি ভাল লাগিলে। কি হৈছে, ইমান ধুনীয়াকৈ কৰিছে, মোৰ বহুত বেছি ভাল লাগিছে। চুলিখিনি চুওঁতেই যে মোৰ টোপনি আহি গৈছে। আৰু তাৰা বিউটি পাৰ্লাৰত যিখিনি কাম কৰি আছে, তেওঁলোকক বহুত বেছি ভাল লাগে, বহুত বেছি ধুনীয়াকৈ কথা পাতে, বহুত বেছি ভাল লাগিছে। আপোনালোকে যদি কৰিব বিচাৰে তেনেকুৱা কাম, এগৰাকী ভাল মই ক'ব নিবিচাৰোঁ যে তাৰা বিউটি পাৰ্লাৰতে যাওক, আপোনালোকৰ সেইটো নিজৰ চইচ হয়, যেনেকৈ মোৰো হয়। কিন্তু মই মোৰ এক্সপিৰিয়েঞ্চ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে আপোনালোক যাব পাৰে তাত, বহুত বেছি ভাল পাব। আৰু মোৰ ড্ৰাই হেয়াৰ হৈ যোৱাৰ বাবে মোক এয়া ট্ৰিটমেণ্ট দি আছে ড্ৰাই হেয়াৰৰ কাৰণে। এয়া লগাই পেলাই 15-20 মিনিটমান ৰাখিছে, আধা ঘণ্টামান ৰাখিছিলে। আধা ঘণ্টামান ৰখাৰ পিছত আকৌ হেয়াৰটো ধুই দিছে। এনেদৰে ষ্টেপ বাই ষ্টেপ কৰি আছে। লাষ্ট ফিনিচিঙত মোৰ হেয়াৰখিনি দেখি ইমান বেছি ভাল লাগিলে। আপোনালোকে যদি তেনেকৈ হেয়াৰ স্মুথিং বা হেয়াৰ ষ্ট্ৰেইটনিং কৰিব বিচাৰে, এগৰাকী ভাল প্ৰাইচ চাই নহয়, আপোনালোকে যিগৰাকী হাতত কৰিব তেখেত এক্সপিৰিয়েঞ্চ থকা হয়নে নহয় সেইটোৰ ওপৰত প্ৰথমতে চাই ল'ব, হেয়াৰটো যদি ভালে ৰাখিব বিচাৰে। আৰু আপোনালোকক মই ক'ব বিচাৰোঁ যে আপোনালোক যদি বিচাৰে, আপোনালোক তাৰা বিউটি পাৰ্লাৰত যাব পাৰে। সেইখন নগাঁৱত আছে, ষ্টেডিয়াম মাৰ্কেটত। আপোনালোক তাত যাব পাৰে আৰু বহুত বেছি ভাল পাব, বহুত বেছি ভাল হয়। আৰু ৰীণাই ইমান ধুনীয়াকৈ কৰি দিছে, মোৰ বহুত বেছি ভাল লাগিছে। থেংক ইউ এগেইন ৰীণা। লাগিলে 2টাৰ পৰা 6:30লৈকে বহিলোঁ, কিন্তু আমনি নালাগিলে। আৰু এয়া ঘৰলৈ উভতি আহিলোঁ। উভতি অহাৰ সময়ত মোৰ হেয়াৰখিনি দেখি মই নিজেই বহুত বেছি হেপ্পী। থেংক ইউ তাৰা বিউটি পাৰ্লাৰ। আপোনালোক সকলোকে প্ৰিফাৰ কৰিম, আপোনালোক যাব পাৰে, বহুত বেছি ভাল পাব। এয়া আন্ধাৰ আহি আছোঁ, দেখাব ধৰিছিলোঁ কিন্তু নোৱাৰিলোঁ। আৰু এয়া আমাৰ টমি মোক দেখি একে ক'ব নোৱাৰা হৈ গৈছে, কাৰণ বহুত টাইম পোৱা নাছিলে। আহিলে সি একে ক'ব নোৱাৰা হৈ যায়। বহুত টাইম অপেক্ষা কৰি থকা নিচিনা লাগে। আৰু এয়া হৈছে মোৰ আগৰ হেয়াৰ, আৰু বিফৰ এণ্ড আফটাৰ হেয়াৰটো চাওক, আপোনালোকে নিজেই বুজি পাব। বাকী এগেইন বহুত থেংক ইউ তাৰা বিউটি পাৰ্লাৰ ৰীণা, তোমালোকক বহুত বেছি ধন্যবাদ মোৰ হেয়াৰটো ভাল কৰি দিয়াৰ বাবে। আৰু আপোনালোকো যাব পাৰে। আজিলৈ বাই বাই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।